সেই গাইছ আৰু ভাবোঁতে মানে আহোঁতে মানে দুৰ্গা পূজা আহি গ'ল। তো আজি তাকে মানে অলপমান এডভান্স কৰি আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ যে দুৰ্গা পূজাখন মানে এইবাৰৰ দুৰ্গা পূজা মিৰ্জাত মানে কেনেকুৱা ষ্টাইলত মানে কেনেকৈ হ'ব মানে কেনেকুৱা হ'ব আৰু কি মানে কেনেকুৱা মানে হ'ব আজি তাকে চাবলৈ গৈ আছোঁ আমি। তো আজি মানে ভাতি পেলাই ওলালোঁ। তো এইফালে 4টা বাজি গ'ল। তো এইফালে আমাৰ কুন্তল নহ'লে কুন্তল মানে মেন আমাৰ মানে তো আমাৰ মানে কুন্তল মেন মানে জীৱনে মৰণে শয়নে সপোনে আমাৰ কুন্তলে মেন মানে কুন্তল মানে মই মানে য'ত যাওঁ মানে তাকো লৈ যাওঁ না। তো সেইকাৰণে আমাৰ এইফালে চাওক আৰু ৰাৱণত তৈয়াৰ হৈ আছে। তো আমি পূজাখন চাওঁ তাৰপিছত ৰাৱণ দেখা আছোঁ বলক আমি ৰাৱণটো দেখাম আপোনালোকক। ৰাৱণো এতিয়া বনোৱা হয় বছৰে মানে প্ৰত্যেক বছৰে আৰু আপোনালোকৰ তাতে মানে বনাই নে নবনাই আপোনালোকে কমেণ্ট কৰি জনাই দিব। তো এতিয়া আমি গৈ আছোঁ আৰু কছাৰীক লগ কৰি লওঁ গৈ তাৰপিছত মজাকৈ আমি যাওঁ এতিয়া। তো এতিয়া লেটছ গ' আমি এতিয়া যাওঁ আৰু দেখাওঁগৈ আপোনালোকক। তো এইফালে চাওক আইতাই আজি কল নি আছে মানে কলগছ নি আছে যিহেতু আজি কাতি বিহু আপোনালোকে সকলোৱে জানে আপোনালোকে কৰিছেনে নাই ক'ব। আৰু এইফালে খুৰা মানে সেই কৰি আছে ওলাইছা না নাই অঁ যা আছোঁ ৰ আহি গ'ল আমাৰ বিলাস এইফালে একদম মানে লিডিছৰ নিচিনাকৈ একদম বহুত টাইম ৰখিলোঁ। তো এতিয়া আমি যাব লাগে আৰু উঠলি আৰু সকলোকে আৰু কাতি বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। মানে মই পাহৰি গৈছিলোঁ উইছ কৰিবলৈ কিন্তু এতিয়া কৰি দিলোঁ যে মানে আমিতো আজি ঘৰত নাই পূজা কৰিবলৈ। তো এতিয়া মানে মিৰ্জাতে আছোঁ না বাট মানে মিৰ্জাত থাকিও বহুত মানে ঘৰলৈ মনত পৰিছে কাৰণ আমাৰ আজি ঘৰত মানে পূজা পাতলো হ'ব। তো সেইকাৰণে মানে বহুত ঘৰত মনত পৰিছিল কিন্তু যাবতো নোৱাৰোঁ এতিয়া। তো চাওক আৰু মই ছোৱালীজনীয়ে কোৱা নাই মানে তো এইফালে চাওক মানে সকলোৰে ঘৰে মানে আজি কলগছ মানে সেই কৰি দিছে গ'লে আমাৰ মানে হিন্দুসকলৰ মানে পূজাটোৱে মেইন না। তো যিহেতু মানে বছৰত মানে কেইটাবা আহে নাজানো তথাপিও আহে। তো সেইফালে শিৱ বাবা আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন যে আমাৰ বছৰত মানে কেইটানো পূজা পাতল মানে কিনো আহি থাকে আমাৰ হিন্দুকেইটা আপোনালোকে ৱেলকাম টু আমাৰ মিৰ্জাৰ দুৰ্গা পূজাৰ মণ্ডপ। তো এতিয়া আমি ভিতৰত গৈছোঁ কাৰণ দেখাবতো লাগিব। তো এইফালে চাওক সকলোফালে মানে এতিয়া হয় ৰাইজ এইফালে চাওক সকলোফালে এইফালে হ'ব পাৰ্কিং আৰু এইবিলাক হ'ব দোকান। তো সেইদিনা মানে দেখিবলৈ কিমান ভাল লাগিব আপোনালোকে যদি আহে মানে এতিয়া বহুত ধুনীয়া দেখিব। আৰু মই নাজানো মানে মই বা ক'ত পূজা চাওঁ এইটোতো কোনো হেৰি হোৱা নাই যদি ক'তো নাচাওঁ মানে এতিয়া আহিম আপোনালোকক দেখামেই দিন মজাকৈ। চাওক এতিয়া মানে কাৰ্যালয় হ'ব কিবা হ'ব মানে এতিয়া লিখাই আছে। তো এইবিলাকত সকলোতে মানে হৈ যাব। তো এইবিলাকতো এতিয়া কিবা ফাংচন নিচিনাকৈ হয় নেকি। তো এইফালে চাওক সকলোফালে মানে মানুহ কামত লাগি আছে। আপোনালোকৰ মনত পৰে নে সেই যে সৰুতে যে মা দেউতাৰ লগত যদি কোনোবা লগত যোনে মানে লৈ গৈছিলে আপোনালোকক তাতে যে জিলাপি আৰু এটা কিবা পিষ্টল যেতিয়া আমাক ভুলাইছিলে। তো সেইবিলাক দিন মানে বহুত মনত পৰিছে। আপোনালোকৰ মনত পৰে নে কমেণ্ট কৰি ক'বচোন। কামটো ভিতৰত তো এইফালে আহি গ'লোঁ আমি ভিতৰত। তো এতিয়া চাওক হয় আহি গ'লোঁ মানে আমি ভিতৰত বম আল্টিমেট কৰি বনাইছে বাপৰে চাওক এইফালে সকলোফালে এইফালে আমাৰ ককাহঁতে মানে বহি আছে এতিয়া কিবা মিটিং চলি আছে তেওঁলোকৰ। তো এইফালে চাওক ভিতৰৰ পৰা কি মজা লাগে মানে এতিয়া আহি মানে আপোনালোকে সেই ফিলিংছটো ল'ব। তো এইফালে চাওক এয়া হৈছে মূৰ্তিটো ৰ'ব ওচৰত মই গৈ দেখাইছোঁ। এইফালে চাওক আমাৰ দুৰ্গা মা আৰু তাতে আছে ঔষধটো আৰু তাতে আছে গণপতি বাপ্পা কিবা মই নামবিলাক নাজানো। এয়া হৈছে ভিতৰৰ পৰা তো এনেকুৱা দেখিবলৈকে আৰু সেইদিনাটো বম আল্টিমেট লগা হ'ব মানে সেইদিনা মানে একদম বহুত ধুনীয়া লগা হ'ব। তো চাওক আপোনালোকে আহিব মানে আহিব পাৰে এতিয়া মজা লাগিব সেইদিনা মানে সেইদিনাটো বেছি ভাল লাগিব। কিন্তু আপোনালোকক এডভান্স কৰি দেখালোঁ কাৰণ এডভান্স কৰি দেখাটো মেইন। তো সেইকাৰণে মানে দেখাবলৈ আহিলোঁ আপোনালোকক আজি। তো এইফালে চাওক এতিয়া চিনেমেটিকৰ লগত এইফালে আমাৰ আছে কালিমা আৰু এইফালে বা কোন আছে হৈ গ'ল চোৱা মানে এডভান্স কৰি চালোঁ আৰু সেইদিনাটো বেছি ভাল লাগিব। তো ইহঁতে আহিব মানে সেইদিনা পূজা চাবলৈ। তো চাওক ইও আহিব হ'ল আৰু ইয়াকো এতিয়া এৰিব লাগে কাৰণ ইয়াৰো মানে বহুত দেৰি হৈছে। তো সেইকাৰণে ইয়াকো যাব দিওঁ। তো এতিয়া আমিও ওলাওঁ ইয়াৰ পৰা। ভাল লাগিল আৰু আপোনালোকে ক'ত চাই মানে ক'ত পূজা চাব আপোনালোকে কমেণ্ট কৰি কৈ দিব হয়নে নহয় ভাই। আমাৰ প্ৰজেক্টৰ কাম প্ৰজেক্ট লিখিব দিছে না। তো সেইকাৰণে মানে আমাক লাগে A4 সাইজ পেপাৰ। তো এতিয়া আমি A4 সাইজ পেপাৰ ল'ব আছে। তো সেইফালে যাওঁ খাব লাগে কিবা আৰু তাৰপিছত যাব লাগে আকৌ বেক টু হোম আৰু আপোনালোকক দেখাব লাগে ৰাৱণটো মানে কালি দেখাম। তো একেলগে দেখাম মানে সকলোখিনি। তো এতিয়া আমি কিবা এইটো খাওঁতো মেইন না খাব লাগে খালে মানুহে জীয়াই থাকে। তো জীয়াই থাকিবলৈ খা সেই আৰু তো আপোনালোকে কমেণ্ট কৰকচোন যে আপোনালোকে জীয়াই থাকিবৰ কাৰণে খায় নে খাবৰ কাৰণে জীয়াই থাকে সেইটো কওক।
Now our plan says তো এতিয়া আমি গৈ আছোঁ আমি এম বজাৰখন চাবলৈ তাতে মানে বহুত অফাৰ চলি আছে তো থাকে আমি অলপমান চাই আহোঁ তো এতিয়া বলক আমি কিমান পাৰ্চেণ্ট অফাৰ দি আছে আমি চাই আহোঁগৈ তো এইফালে আহি গ'ল আমি এম বজাৰ তো চাওক এইখন আহিছে বম ডাঙৰ কিন্তু আহি দেখা পালোঁ যে একো অফাৰ তাল দিয়া নাই দুৰ্গা পূজা বুলিতো অলপমান অফাৰ দিব পাৰা কিন্তু নাই ন' অফাৰ আহি গ'লোঁ আমি এম বজাৰ আৰু এতিয়া আমাৰ মেইন কাৰণটো হৈছে মানে এতিয়া আমি আহিছোঁ মেইন কাৰণ এইটোৱে যে আমি মানে এচিৰ হাৱা খাবলৈ মানে এতিয়া আমি কোনো কাপোৰ বা কোনো কিবা বস্তু ল'বলৈ অহা নাই আমি মেইন আহিছোঁ অফাৰ চাবলৈ কিন্তু অফাৰটো হ'ল কেঞ্চেল জিৰ' অফাৰ দি আছে আৰু ছেকেণ্ড কাৰণটো আছিল আমি এচিৰ বতাহ খাব কাৰণ আমাৰতো ঘৰত এচি নাই চাওক এতিয়া মানে আহা কাৰণটো হৈছে আমি মানে এতিয়া এচিৰ বতাহ খাব আহিছোঁ তো সেইকাৰণে আহিছোঁ নহ'লে নাহিলোঁ আৰু তো এইফালে কাপোৰ সকলো ফালে কাপোৰ 30% অফ চলি আছে অ' মাই গছ তো এইফালে অফাৰ ক'ৰবাত অফাৰ দি আছে অফাৰ মানে মোৰ মানে অফাৰ মানে শব্দটো শুনি মানে এটা কথা মনত পৰিছে যে ইনষ্টাগ্ৰামত এটা বৰ ভাইৰেল হৈ আছে ৰিলছ মানে শব্দ অফাৰ পূজাৰ অফাৰ এই ছোৱালীৰ ফটো 4খনমান লগাই দিব তাতে ক'ব অফাৰ আৰু এইফালে চাওক সৰু ল'ৰা ছোৱালীৰ মানে এইকেইটা ছোৱালীৰ বাবে বেগ মজা ধুনীয়া লাগিছে কিন্তু মোৰ নিবলগীয়া পইচা নাই তো এইফালে আমাৰ কছাৰী বা কি চাই আছে এতিয়া নাজানো এইফালে চাওক ইয়াত আহিলে মানে মৰিব লাগিব ইমান দামী বস্তু তো চাওক এতিয়া সেইফালে হৈছে টিফিনৰ ফেক্টৰী মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি কোনোবা আছে আপোনালোকৰ এইফালে বটলবিলাক আহিলে লৈ যাব পাৰে এইফালে চাওক সকলোফালে মজাকৈ থৈ দিয়া আছে আৰু এইবিলাক হৈছে চাওক যোনে মানে আৰ্ট কৰে তাৰ কাৰণে এইবিলাক মানে ছবি যে আঁকে চুলিবিলাকে এইফালে ছবি আঁকাৰ মানে সেই আছে তো এইবিলাক কেঁচি এইবিলাক চেণ্ডেল ছোৱালীৰ চেণ্ডেল মানে যিটো চেণ্ডেল বিচাৰি আছোঁ মই সেইটো চেণ্ডেল নাই এতিয়া গ'ল ৰাতি এতিয়া মজাকৈ চাই আহিলোঁ মানে তাতে এচিৰ বতাহ খাবলৈ গৈছিলোঁ তো এতিয়া এচিৰ বতাহ খাই আহি গ'লোঁ আমি এইফালে তো এতিয়া আমি কিবা এটা খাওঁগৈ তো কাৰণ তেতিয়া বোলে একো খোৱা নহ'ল তো এতিয়া আমি খাওঁ আৰু ৰুমত যাওঁ লাগি গ'ল এতিয়া ৰাস্তাত লাইন কাৰণ আমাৰ এইফালে এতিয়া যাব লাগিল পাৰ হৈ তো এতিয়া অলপমান সময় ৰখিব লাগিল এতে কাৰণ ৰখাটো মেইন এতিয়া আহিলে এইটো মানে মেইন আমাৰ কাৰণে খাওঁটো মেইন ইহো চাইছা চাওঁ দেখাই দে একবাৰ ভালকৈ এয়া আৰু কচাৰ দেখাই দে একবাৰ চাওঁ হাত কানি দিছে চাওঁ অৰেঞ্জৰ বটল এই আমাৰ এইটো মেইন আমাৰ নীলাটো কাৰণ আমি সেই যে শ্বাহৰুখ খানৰ সেই যে মানে হেপ্পী নিউ ইয়াৰ মুভিখনত যে দেখাইছিলে সেইটো কাৰণে মোৰ ফেভাৰেট চাওক এইটো ব্লগত মানে ৰাৱণটো দেখা নহ'ল মানে বহুত দেৰি হৈ মানে বহুত দীঘল হৈ গৈছে না আৰু আপোনালোকে বৰ পাব সেইকাৰণে মানে দেখা নহ'ল তো মানে এম বজাৰত গৈছিলোঁ সেইকাৰণে মানে অলপমান দেৰি হ'ল মানে সেইকাৰণে মানে আজি দেখা নহ'ল তো আপোনালোকে নেক্সট ব্লগত চাব তো যেতিয়ালৈকে ভিডিঅ'টো দিম তেতিয়ালৈকে মানে হেৰি বেলবোৰণে আৰম্ভ হ'ব চাগে তো দিয়ক বাই